নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এতিয়া আছোঁ কৃষ্ণাই শালপাৰা, য'ত 25 নৱেম্বৰ 2023 তাৰিখে বৰশীৰে মাছ মৰা প্ৰতিযোগিতা হ'ব সেই ঠাইলৈ। আৰু যদিহে আপুনিও বৰশীৰে মাছ মৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপুনিও অংশগ্ৰহণ কৰিব। আৰু মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলো কথা সকলো ভিডিঅ' দেখুৱাই আছোঁ। যদিহে মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে দেৰি নকৰে আজিৰ ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ। গুড মৰ্ণিং প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ৰাতিপুৱা 8 বাজিছে আৰু এই 8 বজাত পিন্ধি উৰি আপোনালোকক ভিডিঅ' দিম বুলি মই ওলালোঁ। চ' বন্ধু বান্ধৱীসকল, এয়া হ'ল মই নিজ হাতে ৰোপণ কৰা কেঁচা জলকীয়া গছ। আৰু কেঁচা জলকীয়া গছডালত কেঁচা জলকীয়া লাগিছে। চ' কেঁচা জলকীয়াৰ মজা লোৱাটোৱেই বেলেগ। চ' বন্ধু বান্ধৱীসকল, আপুনিও যদি কেঁচা জলকীয়া গছ ৰোৱা নাই আপুনিও ৰোপণ কৰক আৰু নিজ হাতে ৰোপণ কৰা কেঁচা জলকীয়াৰ চাট লওক। চ' বন্ধু বান্ধৱীসকল, এতিয়া মই বাইকত উঠিলোঁ, বাইক ষ্টাৰ্ট দিলোঁ আৰু এতিয়া মই গৈ আছোঁ। আৰু ইপিনে মোক আনন্দ চাংমাই ৰখি আছে আৰু সেয়া আনন্দ চাংমা। চ' একেলগে আমি যাম কৃষ্ণাই শালপাৰালৈ। অকল ফাইনেলি আনন্দ চাংমা আৰু মই গৈ আছোঁ কৃষ্ণাই শালপাৰালৈ। আৰু ৰাস্তাৰ দু চাইডে আছে এতিয়া পকা ধান, যিহেতু আঘোণৰ মাহ, এতিয়া চাৰিওপিনে পকা ধান। চাওক এয়া ৰাস্তাৰ দু চাইডে কেৱল পকা ধানেই পকা ধান। চ' বন্ধু বান্ধৱীসকল, আহি অৱশেষত পালোঁ শালপাৰা তিনিআলি। আৰু কৃষ্ণাইৰ পৰা যদি আপুনি প্ৰতিযোগিতাৰ কাৰণে শালপাৰাৰ তিনিআলিলৈ আহে তেতিয়াহ'লে 4 কিলোমিটাৰ 800 হয়, মোটামুটি 5 কিলোমিটাৰ। আৰু যদি আপুনি আহে দুধনৈৰ পৰা শালপাৰা তিনিআলি তেতিয়াহ'লে 10 কিলোমিটাৰ আহিব লাগিব। আৰু শালপাৰা তিনিআলিৰ পৰা এই যে দেখিছে ভিতৰে ৰাস্তা, এইটো এই তিনিআলিৰ পৰা আপুনি ফিচিং কম্পিটিশ্যন হোৱা ঠাইলৈ যাব লাগিব 1.5 কিলোমিটাৰ ভিতৰত। কটৰং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়ালৈকে 1 কিলোমিটাৰ আহিব লাগিব। আৰু ইপিনে হ'ল কেঁচা ৰাস্তা, ইয়াৰ পৰা ইপিনে 0.5 কিলোমিটাৰ গ'লে আপোনালোকে ফিচিং কম্পিটিশ্যনত ফিচাৰীটো পাব। আৰু এইপিনৰ ৰাস্তাটো হ'ল মাটিয়াৰ দ্বাৰা পৰা চেঁচা পানী দি আহিলে এদি 500 পৰা 6 কিলোমিটাৰ হ'ব। যেতিয়া আহিব এদি আপুনি এনেকুৱা বেলগাছ পাব আৰু ইয়াতে চাইনবোৰ্ড ব্যৱহাৰ কৰিব। তো আপোনালোকে ইদি গ'লে পাই যাব ফিচিং কম্পিটিশ্যনৰ ফিচাৰীখন। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে যিখন ফিল্ড দেখিছে এইখন হ'ব গাড়ী আৰু বাইক পাৰ্কিং কৰা জেগা। বহুত ডাঙৰ ফিল্ড, অহল বহল। এই পাৰ্কিং কৰা ঠাইৰ পৰা পুখুৰীটো বেছি দূৰ নহয়, 100 পৰা 150 মিটাৰ আঁতৰত পুখুৰীটো। ফাইনেলি আহি পালোঁ ফিচিং কম্পিটিশ্যন হোৱা ঠাইলৈ, অৰ্থাৎ বৰশীৰে মাছ মৰা প্ৰতিযোগিতা পুখুৰীখনলৈ। আৰু পৰিৱেশসমূহ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। চ' বন্ধু বান্ধৱীসকল, ফিচিং কম্পিটিশ্যন পৰিচালনা সমিতি 2 সদস্যৰ মাজত আমাৰ মাজত হোৱা কথোপকথন তেওঁলোকেনো কি কয় শুনকচোন। মোৰ নাম ইয়াতে খেলখন কেতিয়া হ'ব? নৱেম্বৰৰ 25 তাৰিখে। ঠাইডোখৰটো জনাই দিব আপুনি অলপ। ঠাইডোখৰ আমাৰ এনে শালপাৰা কয়, তাৰে মানে ওপৰ শালপাৰা বুলি কয়, যিটো আমাৰ মীনমহল পুখুৰী আছে, যিখনত খেলা হ'ব এইটো। এইটো বৰ্তমান পুখুৰীটো। হয়। আৰু ইয়াতে কিমানমান মাছ দিয়া হৈছে? মাছটো মোটামুটি 6-7 কুইণ্টেল মাছ মানে এইখিনি নদী দিয়া হৈছে। আৰু আগৰে আছে আমাৰ পুৰা মাছ আৰু মানে মাছ একদম যোনে বৰশী মাৰিব আহিব মানে একদম মাছ নাপাকে কোনো খালি হাতে নাযায়, মাছ পাবই। আৰু ডাঙৰ ডাঙৰ দিয়া হৈছে মানে 3 কিলো 4 কিলো এনেকৈ ওজনৰ মাছ আছে। এটা তাৰমানে পানী নুশুকায়ে ন আমাৰ। এনে কি মাছ দিয়া হৈছে অলপ কৈ দিবচোন। নে ৰৌ আছে, তাৰপিছত গ্ৰাছ কাপ, কাতলা আছে, তাৰপিছত চিলভাৰো আছে, টিকেটৰ কিবা ব্যৱস্থা কৰা হ'ব নেকি? টিকেট মানে আগতীয়াকৈ মানে অনলাইন বা কিবা এনেকৈ? অনলাইন টিকেটটো মানে আমাৰ 20 তাৰিখৰ পৰা দিয়া হ'ব। আৰু যিটো মানে ধৰ এনে টিকেট দিয়া হ'ব না, সেইটো মানে 24 তাৰিখে ৰাতিপুৱাৰ পৰা টিকেট বিতৰণ কৰা হ'ব। 24 তাৰিখৰ পৰা 24 তাৰিখে ৰাতিপুৱাৰ পৰা পাব মানে। আৰু যদি কোনোবা দূৰৰ পৰা যদি অনলাইন কৰিব খোজে তেতিয়াহ'লে মানে 20 তাৰিখৰ পৰা হ'ব পাৰিব। আৰু খেলৰ টাইমটো 9টাৰ পৰা? খেলৰ টাইমটো হৈছে 9টা, ৰাতিপুৱা 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, 2টা বজাৰ পৰা শেষ হ'ব। বন্ধু বান্ধৱীক মোৰ কাষত এজন দাদা আছে, তেওঁ 25 নৱেম্বৰ 2023 তাৰিখে এই পুখুৰীতে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব। চ' তেওঁ ক'ৰ পৰা আহিছে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। কওকচোন দাদা। দুধনৈৰ পৰা আহিছে, 25 তাৰিখৰ বৰশী মাৰা আছিলে, এইটো চাব আহিছে। পৰিৱেশখিনি চাব আহিছে, পুখুৰীটোৰ মানে কেনেকুৱা ধৰণৰ জেগাখিনি চাব আহিছে। সিদিনাখন যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় সেইকাৰণে আপুনি জেগাখিনি চাব আহিছে। ক'ৰ পৰা আহিছে দাদা ক'লে? আমি দুধনৈ মেণ্ডিমাৰ পৰা। আচ্ছা। চ' বন্ধু বান্ধৱীসকল, ফিচিং কম্পিটিশ্যনৰ এয়া হ'ল বেনাৰ। এয়া লোকেশ্যন আছে শালপাৰা, কৃষ্ণাই, গোৱালপাৰা, অসম।
25 নৱেম্বৰ 2023 তাৰিখে খেল অনুষ্ঠিত কৰা হ'ব। এণ্ট্ৰি ফিজ হৈছে 3000। প্ৰথম পুৰস্কাৰ আছে 5 লাখ, দ্বিতীয় পুৰস্কাৰ আছে 2 লাখ, তৃতীয় পুৰস্কাৰ আছে 1 লাখ, চতুৰ্থ আছে 50,000, পঞ্চম পুৰস্কাৰ আছে 50,000 আৰু 60 জনক দিয়া হ'ব 10,000কে। সেইদিনাখনে ভাগ্য লটাৰী ড্ৰ খেল অনুষ্ঠিত কৰিব। কুপনৰ মূল্য হ'ব 100 টকা। প্ৰথম পুৰস্কাৰ আছে 30,000, দ্বিতীয় পুৰস্কাৰ আছে 20,000, তৃতীয় পুৰস্কাৰ আছে 10,000। বন্ধু বান্ধৱীসকল, ফিচিং কম্পিটিশ্যনৰ খেলাৰ সময় হৈছে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 2 বজাত শেষ হ'ব। আৰু যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বিচাৰে ফিচিং কম্পিটিশ্যন, তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আপোনালোকে ভালদৰে বেনাৰটো চাই ল'ব। তলত কণ্টেক্ট নম্বৰবোৰ দিয়া আছে, আপোনালোকে তাত গৈ যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, 25 নৱেম্বৰ দিনাখন যি ফিচিং কম্পিটিশ্যনৰ খেল অনুষ্ঠিত কৰা হ'ব, সেইসমূহ ভিডিঅ' মোৰ এই চেনেলত সমগ্ৰ পৰিৱেশখিনি আপলোড কৰা হ'ব। আপোনালোকে চাবলৈ পাব। যদিহে আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।